খুলুমবাই নমস্কাৰ আসসালামু আলাইকুম জোহাৰ আজি মই মোৱামাৰী গাঁৱত উপস্থিত আছে ৰাইজে আমাক আকৌ ইয়াতে এই অঞ্চলৰ উন্নতিৰ কাৰণত ভোট দিব বুলি মোক ইয়াতে ইলেকশন প্ৰচাৰ অভিযানৰ কাৰণত ইয়াত মানি মোক মাতিছে মোৰ নাম শ্ৰী প্ৰদীপ কুমাৰ মুছাহাৰী মই অল বিটিআৰ ডিফাৰেণ্টলি এবল পাৰ্সনছ প্ৰটেকশ্যন অৰ্গানাইজেশ্যনত প্ৰেচিডেণ্ট বিটিসি ইলেকশন আহি আছে মানুহবিলাক বিটিসি ইলেকশন আহি আছে গাঁৱৰ যিমানখিনি মানুহ আছে ৰাইজৰ ৰাস্তা কৰিবলৈ পইচা নাথাকা অৱস্থাত মানুহবিলাকৰ সমাগম কৰাৰ টাইমত গাড়ী ভাড়া লৈ হাজিৰা দি পেলাই মানুহবিলাক সমাগম কৰিবলৈ মানুহবিলাক প্ৰত্যেক ৰাজনীতিৰ নেতাবিলাকৰ পকেটৰ পৰা পইচা ওলাই মানুহক পইচা 500,000 এই এনেকে ফুসলাই ভোট ল'বলৈ চেষ্টা কৰি আছে কিন্তু এটো নহয় বন্ধুসকলে এটা এই গুমা অঞ্চলৰ ৰাইজে বুজি পাইছে কাক ভোট দিব লাগে আপোনালোকৰ পইচা ভালদৰে পকেটত ৰাখক নহলে নষ্ট যাব মানুহ এইবাৰ বুজি পাইছে 500 কি 5,000 দিলেও ভোট নিদিয়ে মানুহবিলাক আপোনালোকৰ যিমান পইচা আছে কৈছে না সাগৰৰ পানী আপোনালোকে এটা বাল্টিং দি উঠাই হে কৰিব নোৱাৰে মনত ৰাখিব তাৰ কাৰণ 500,000 এই হাজিৰা দি পেলাই টিম্পু লৈ মানুহক ইয়াৰ পৰা এই 10 কিলোমিটাৰ ডিস্টেন্সত লৈ যাই কিনি এই সমাগম কৰাটো বন্ধ কৰক পাব্লিকক কষ্ট কৰাব নালাগে যদি দম আছে এই বিজেপি ইজিপি ইউপি পেলৰ সৰকাৰ যদি হাগ্ৰামা ডাঙৰীয়াৰ যদি দম আছে এই ৰাস্তাবিলাক কৰি দি কোক মই তেতিয়া মানিম হিয়তে লিগেল পলিটিক্যাল পাৰ্টি বুলি পলিটিশিয়ান বুলি মই ভাবি লম আপোনালোকে ৰাস্তা কৰাৰ টাইমত কিয় পইচা নওলাই মানুহক হাজিৰা দি পেলাই পলিটিক্স খেলিবলৈ কিয় ওলাইছে আপোনালোকে তাৰ মানে ৰাস্তা নকৰি পেলাই আপোনালোকে এই হাজিৰা দিলে হল নাকি মানুহক হেতু ৰাজনীতি নহয়